হাই এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ কলডিলৰ চাটনি। চাটনিৰ বাবে লৈছোঁ কলডিল এটা, সৰিয়হ অকণমান, কেঁচা জলকীয়া, আদা আৰু ৰচুন। মই কলডিলটো এনেকৈ এতিয়া গুচাই লওঁ। গুচাই পেলাই এনেকৈ কাটি লওঁ। এতিয়া এইখিনি বইল কৰি লওঁ। কৰা হৈ গ'ল। এতিয়া মই এইখিনি পিচি লওঁ। এই কলডিলখিনি দি লৈছোঁ আগতে। তিয়াই থোৱা সৰিয়হখিনি দি দিছোঁ। আদা, নহৰু, জলকীয়া, ইয়াত নিমখ অকণমান দি ল'ম এতিয়া আৰু অলপ পিচি ল'ম। নিমখটো সোৱাদ অনুযায়ী দি ল'ব। কলডিলখিনি পিচা হৈ গ'ল। এতিয়া এনে ভাজি ল'ম। কেৰাহী এতিয়া গৰম হৈ গ'ল। মিঠাতেল 2 চামুচমান দি দিছোঁ ইয়াত। এতিয়া ক'লা জিৰা দি তেল মাৰি দিম। এতিয়া পিচি থোৱা কলডিলখিনি ইয়াত দি দিছোঁ। নিমখটো মই পিছতে দিছিলোঁ, সেইকাৰণে নাই দিয়া। একেবাৰে উজু ৰেচিপি, ইয়াত মছলা মই একো ইউজ নাই কৰা। আপোনালোকে ট্ৰাই কৰি চাব। এতিয়া চাটনিখিনি হৈ গৈছে। মই গেছটো অফ কৰি দিম।